প্ৰথম আপোনাক দেখাৰ দিনা মনত প্ৰশ্নৰ উদয় হৈছিল। কোন আপুনি? কিয় বাৰু আপুনি মোক মাতিছিলে? কিয় বাৰু আপুনি মোৰ জীৱনলৈ আহিছিলে? এতিয়াহে এই সকলোবোৰৰ উত্তৰ বিচাৰি পালোঁ। আপুনি মোৰ জীৱনলৈ আহিছিলে মোক মানুহ শব্দটোৰ প্ৰকৃত অৰ্থ বুজাবলৈ। আপুনি মোৰ জীৱনলৈ আহিছিলে এজন পুৰুষেও যে হিয়া মন উজাৰি হাঁহিব পাৰে, কান্দিব পাৰে সেই কথাটো বুজাবলৈ। আপুনি মোৰ জীৱনলৈ আহিছিলে প্ৰেমৰ প্ৰকৃত অৰ্থ বুজাবলৈ। আপুনি মোৰ জীৱনলৈ আহিছিলে নাৰী সন্মান আৰু নাৰী শ্ৰদ্ধাৰ কথা বুজাবলৈ। আজি বাস্তৱত আপুনি মোৰ কাষত নাই, কিন্তু আপোনাৰ মোৰ জীৱনলৈ আগমনৰ ফলত শিকা এই কথাকেইটাই আপোনাক চিৰদিনলৈ মোৰ হৃদয়ত স্থান দিলে।